নমস্কাৰ, আশা কৰোঁ আপোনালোক আটাইৰে ভাল। পোনপ্ৰথমে সকলোকে ৭৭তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। ভাৰত তথা অসমৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত নানান ঘটনাৰ কথা আমি শুনি আহিছোঁ। বিভিন্ন ঘটনাৰাজি আমাৰ পাঠ্যক্ৰমত আৰু বিভিন্ন বুৰঞ্জীৰ পাতত খোদিত কৰা আছে। কিন্তু কিছুমান ঐতিহাসিক ঘটনা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীৰ পাতত উন্মোচিত নহ'ল। তেনেকুৱা এটা ঘটনা আছিল ফুলগুৰি ধেৱা বা ফুলগুৰি বিদ্ৰোহ। নগাঁও জিলাবাসীৰ মানস পথৰ পৰা হেৰাই যাব নোৱাৰা এটি দিন হ'ল ১৮ অক্টোবৰ। এই দিনটোতেই বহুকেইজন নিৰীহ নগঞা কৃষকৰ বুকুৰ কেঁচা তেজেৰে ৰাঙলী হৈ পৰিছিল ফুলগুৰি। ব্ৰিটিছ শাসকৰ বিৰুদ্ধে নগঞা কৃষকৰ সংগ্ৰামী ইতিহাসৰ অন্য এক গৌৰৱোজ্জ্বল অধ্যায় বুলি যাক সকলোৱে আজিও স্মৰণ কৰি আহিছে আৰু যাৰ লগত সাঙুৰ খাই আছে অত্যাচাৰী ইংৰাজৰ অন্যায় উৎপীড়নৰ বিৰুদ্ধে থিয় দি প্ৰাণ আহুতি দিয়া ৫৮জন শ্বহীদৰ সকৰুণ কাহিনী। ইংৰাজ চিপাহীবোৰে তেতিয়া বিদ্ৰোহক ধাৱা বুলি অভিহিত কৰিছিল আৰু সেই ধাৱাৰ পৰাই ধেৱা নামটো হৈছিল। আকৌ কোনো কিতাপত পোৱা যায় ধেৱা বা ধাৱা এটা তিৱা শব্দ যাৰ অৰ্থ বিদ্ৰোহ। যা কি নহওক কিয় স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া ফুলগুৰিৰ সাধাৰণ কৃষক জনতাৰ সেই দীঘলীয়া তালিকা কিন্তু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীৰ পাতত খোদিত নহ'ল কেতিয়াও। অপিয়াম বা আফিমৰ কথা হয়তো আপোনালোক বহুতেই শুনিছে। ই এক নিচাযুক্ত পদাৰ্থ। কিন্তু আপোনালোকে জানেনে যে এসময়ত অসমতো এই আফিমৰ খেতি কৰা হৈছিল। অসমীয়াক ইয়াত আফু খেতি বুলি কোৱা হয়। আহোম ৰাজত্ব কালতেই অসমত প্ৰথমে আফু খেতিৰ আৰম্ভণি হৈছিল। স্বৰ্গদেউ লক্ষ্মী সিংহৰ সময়ত প্ৰথমবাৰৰ বাবে বংগদেশৰ পৰা আফু বীজ আনি অসমৰ বেলতলাত ইয়াৰ খেতি কৰা হৈছিল। এইটো এটা প্ৰশ্ন হয়তো আপোনালোকৰ মনত আহিছে যে কিয় স্বৰ্গদেৱে আফিমৰ দৰে এটা নিচাৰ খেতি আৰম্ভ কৰিছিল। আচলতে আফিম বা আফু বিভিন্ন বিষৰ দৰৱ বনাবলৈহে ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াক ব্যৱহাৰ কৰা হৈছিল বহু কম পৰিমাণে। আৰু কেৱল ৰজা ঘূৰিয়াৰ বাবেহে আছিল। সাধাৰণ জনতাই আফুৰ ব্যৱহাৰ কৰিব পৰা নাছিল। কিন্তু সময়ৰ লগে লগে বহু মানুহে ইয়াৰ খেতি কৰিব ল'লে আৰু সাধাৰণ লোকসকলেও আফুৰ ব্যৱহাৰ কৰিব ল'লে। লাহে লাহে অসমৰ অধিকাংশ লোকেই আফিমৰ আসক্ত হৈ পৰিছিল। অসমৰ ল'ৰা বুঢ়া পুৰুষ মহিলা সকলোৱে আফু ল'বলৈ লৈছিল। কোৱা হৈছে অসমৰ মুঠ জনসংখ্যাৰ ২/৩ লোকেই আফুৰ ব্যৱহাৰ কৰিছিল। সেইখিনি সময় আছিল অসমত ব্ৰিটিছ ঔপনিৱেশৰ আৰম্ভণিৰ সময়। ব্ৰিটিছসকলে অসমত আহি এইটো দেখিছিল যে অসমৰ অধিকাংশ লোকেই আফু বা কানি খাই এলেহুৱা হৈ পৰি থাকে। ব্ৰিটিছেও চৰকাৰীভাৱে আফুৰ খেতি কৰিব ল'লে আৰু ১৮৫১-৫২ চনত নিজেই আবকাৰী কানি বেচা প্ৰথা অৱলম্বন কৰে। কিন্তু সৰহসংখ্যক অসমীয়াই নিজেই আফু খেতি কৰিছিল আৰু যাৰ বাবে চৰকাৰী আফু কোনেও নিকিনাত ব্ৰিটিছ চৰকাৰ চিন্তাত পৰে আৰু কানিয়াক আবকাৰী কানিৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হ'বলৈ ১৮৬১ চনত নিজাববীয়াকৈ আফু খেতি কৰাটো অসমত নিষিদ্ধ কৰে। এই কথাটো অসমীয়া খেতিয়কসকলে মানি ল'ব পৰা নাছিল। সাধাৰণ অসমীয়া জনতায়ো বুজিছিল যে ব্ৰিটিছে মানুহৰ ভালৰ বাবে আফু খেতি নিষিদ্ধ কৰা নাই, বৰঞ্চ চৰকাৰী আফু অধিক দামত বিকিবলৈহে ইয়াক বন্ধ কৰিছে। আৰু অসমীয়া আফু খেতিয়কসকলক আফু খেতি বন্ধ কৰি চাহ বাগানৰ বনুৱা হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছিল। কাৰণ চৰকাৰী আফু অধিক দামেৰে কিনি খাবলৈ পইচা ঘটাৰ বাবে সাধাৰণ অসমীয়াই চাহ বাগানত বনুৱা হিচাপে কাম কৰিব বুলি ব্ৰিটিছসকলে জানিছিল। এই সময়ছোৱাৰ কিছু বছৰ আগৰ কথা। ১৮৫৭ চনত চিপাহী বিদ্ৰোহে সমগ্ৰ ভাৰত জোকাৰি গৈছিল। চিপাহী বিদ্ৰোহ দমন কৰাৰ নামত ব্ৰিটিছ চৰকাৰৰ চৰকাৰী ধনৰ ভঁৰাল খালী হৈ পৰিছিল আৰু ৰাজকোষৰ ধন বঢ়াবলৈ আৰু অধিক কৰৰ বোজা জনসাধাৰণৰ ওপৰত জাপি দিছিল। সাধাৰণ কৃষকে কৰ কাটলৰ হেঁচাত মূৰ দাঙিব নোৱাৰা অৱস্থাতেই ১৮৫৮ চনত গোচৰ আদিৰ সংখ্যা কম কৰাৰ অজুহাতত আদালতৰ নিষেধাজ্ঞা উলংঘন কৰি নগাঁৱতো ষ্টাম্প ডিউটি লগালে। কামৰূপ, দৰং আৰু নগাঁৱৰ সদৰত আবকাৰী কৰ লগালে। আকৌ নদী বিল আদিত মাছ মাৰিবলৈ হ'লেও তাত জলকৰ লোৱাৰ ব্যৱস্থা কৰিলে। কঠৰ ওপৰত গড় মাটি কৰ, ইকৰা সাগৰীৰ ওপৰত বন কৰ আৰু চৰণীয়া পথাৰৰ বাবে সুচাৰী কৰ ধাৰ্য কৰে। এই কৰ কাটলৰ বৃদ্ধিৰ সময়তে আকৌ আফু খেতিও নিষিদ্ধ কৰাত জনসাধাৰণ জঁকি উঠিছিল। নগঞা মানুহৰ মাজত প্ৰচাৰ হ'ল যে চৰকাৰে ঘৰ বাৰী আৰু পাণ তামোলৰ ওপৰতো কৰ লগাব খুজিছে। উত্তপ্ত ৰাইজে নতুন কৰ আৰু আফু খেতি বন্ধ কৰাৰ বিৰুদ্ধে ৰাইজমেল পাতিলে। ১৮৬১ চনৰ ছেপ্টেম্বৰৰ ৭ তাৰিখে ১০০০ কৃষকে কৰ বৃদ্ধিৰ ফলত হোৱা দুখ দুৰ্গতিৰ কথা জনাবলৈ নগাঁও সদৰত উপস্থিত হ'ল আৰু শ্ৰী হাৰ্বাৰ্ট স্কন্সৰ কক্ষত সোমাই পৰিল। তেওঁ সেই সময়খিনিত আন কামত ব্যস্ত আছিল। তেওঁ কৃষকসকলৰ সমস্যা নুশুনিলে, বৰঞ্চ কৃষকসকলে উচ্ছৃংখল অৱস্থাৰ সৃষ্টি কৰিছে বুলি মিছা অপবাদ দিলে। তেওঁ কৃষকসকলক জৰিমনা বিহাৰ লগতে থানাত আবদ্ধ কৰি ৰাখিবলৈ আদেশ দিলে। সাধাৰণ জনতাৰ প্ৰতিবাদ দেখি পিছত তেওঁলোকক মুকলি কৰি দিয়ে। কৃষক ৰাইজে ইংৰাজ চাহাবৰ অভদ্ৰ আচৰণ আৰু দুৰ্ব্যৱহাৰত বৰকৈ ক্ষুণ্ণ হয়। পুনৰ ৯ অক্টোবৰৰ দিনা গাঁওবুঢ়া আৰু মুখিয়াল কৃষকে
আফু খেতি বন্ধ কৰা আৰু বাৰীৰ পাণ তামোলৰ ওপৰতো সম্ভাৱ্য কৰ লগোৱাৰ কথা বিৰোধিতা কৰি নিয়মমতে প্ৰতিবাদ জনায়। তেওঁলোকে কৰ পৰিশোধ নকৰাৰ সিদ্ধান্ত লয়। সাধাৰণ জনতাৰ দুখ দুৰ্দশা কিদৰে চৰকাৰৰ কাণত পেলাব পাৰি এই বিষয়ে তেওঁলোকে চিন্তা কৰিব ল'লে। শেষত এই বিষয়ে আলোচনা কৰিবলৈ 15 অক্টোবৰৰ পৰা একে লেঠাৰিয়ে 5 দিন ধৰি ৰাইজমেল পতাৰ সিদ্ধান্ত ল'লে। ডেপুটি কমিশ্যনাৰে চোৰাংচোৱাৰ মুখে এই সকলো কথা গম পাই 14 অক্টোবৰত এজন দাৰোগা পঠাই সভাস্থলীত গোট খোৱা মানুহবোৰক আঁতৰাই পঠাবলৈ আৰু মুখিয়ালকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিলে। 15 অক্টোবৰৰ দিনা পুলিচে মানুহবোৰক আঁতৰি যাবলৈ কোৱাত তেওঁলোকে কোনো গুৰুত্ব দিয়া নাছিল আৰু সমূহীয়া স্বাৰ্থৰ বাবে আলোচনা কৰিবলৈহে তাত গোট খাইছে বুলি মানুহবোৰে তেওঁলোকৰ কথা মানি লোৱা নাছিল। হাজাৰ হাজাৰ মানুহৰ সভা, তাতে আকৌ কিছুমানে লাঠি লৈ সুসজ্জিত হৈ থকাত পুলিচৰ দলটো আঁতৰি আহিলে আৰু ডেপুটি কমিশ্যনাৰক গৈ জনালেগৈ। নগাঁও থানাৰ দাৰোগা হলধৰ বৰুৱা এজন মহৰী, জমাদাৰ আৰু 10টা বৰকাণ্ডাজ লৈ 16 তাৰিখে পুৱা ফুলগুৰি পায়হি, কিন্তু জনসমুদ্ৰক আঁতৰাই পঠাবলৈ তেওঁলোকো বিফল হয়। সেইদিনা সন্ধিয়া 4টা বৰকাণ্ডাজ আৰু পল্টনীয়া সেনা লৈ কীৰ্তিকান্ত মহৰীও ফুলগুৰি পায়হি। 17 তাৰিখে আগবেলা প্ৰায় 3-4 হাজাৰ মানুহ গোট খালে আৰু তাৰেও 500-600 মানুহৰ হাতত লাঠি আছিল। লেফটেনেণ্ট স্কন চাহাবে 18 তাৰিখে নিজেই ফুলগুৰিত থাকিব বুলি খবৰ দিয়ে। পিছত তেওঁ নিজে নাহিল। 18 অক্টোবৰৰ দিনা এছিষ্টেণ্ট কমিশ্যনাৰ লেফটেনেণ্ট সিংগাৰ এটা টাটু ঘোঁৰাত উঠি জেইল দাৰোগা আৰু এদল পুলিচৰ সৈতে ফুলগুৰি ওলালহি। 2 বজাত লাঠি জাঠি লৈ বহুত মানুহ আহিছিল। সেইদিনা ফুলগুৰিৰ বৰ আহতৰ তলত ফুলগুৰিকে ধৰি কটহগুৰি, বাৰপুজীয়া, কাছমাৰী, হাতীচুং, ৰিয়ামুখ, মায়ং, গোভা আদি বিভিন্ন ঠাইৰ পৰা হাজাৰ হাজাৰ কৃষক আহি সমবেত হৈছিল। তেওঁলোকে হাতত ধনুকাঁড়ো লৈ আহিছিল। ফুলগুৰি নামঘৰটোৰ পৰা কেইশ গজমান দূৰত থকা মানুহৰ জুমটোৰ ওচৰলৈ দাৰোগা হৰনাথ বৰুৱা, জেইল দাৰোগা, মহৰী, 4টা চিপাহী, 11টা বৰকাণ্ডাসহ ছিংগাৰ যায়। ছিংগাৰে গৈ কলং নৈৰ পাৰৰ 3জোপা ডাঙৰ আহত গছৰ তলত আহল বহল মুকলি ঠাইত প্ৰায় 3000 মানুহৰ সমাৱেশ দেখা পায়। প্ৰায়বোৰ মানুহৰ মূৰত পাগুৰি আৰু লাঠিৰে সুসজ্জিত আছিল। কিছুমানৰ হাতত ধনুকাঁড় আছিল। কেইজনমান নেতাৰ লগত আলোচনা কৰি ছিংগাৰে লাঠিবোৰ জমা দি ঘটনাস্থলীৰ পৰা আঁতৰি যাবলৈ আদেশ দিয়ে। কিছুমান লোকে তৎক্ষণাত এই আদেশ মানি লৈছিল যদিও বেছিভাগে ইয়াক কাণসাৰ নকৰিলে। কম বয়সীয়া অনভিজ্ঞ ছিংগাৰে জোৰকৈ প্ৰজাক নিৰস্ত কৰিবলৈ পুলিচক হুকুম দিয়ে আৰু নিজেও গাৰ জোৰেৰে বিদ্ৰোহীসকলক নিৰস্ত কৰিবলৈ লাগি যায়। এই কথাত মানুহবোৰ খঙত জ্বলি উঠিল আৰু বহাৰ পৰা থিয় হ'ল। এটা বিৰাট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল। চাৰিওফালে ধৰ ধৰ মাৰ মাৰ ধ্বনি আৰম্ভ হৈ গ'ল। ছিংগাৰৰ হুকুমত দাৰোগাই 2জন লোকক আবদ্ধ কৰি ৰাখিলে। এজনে আহি হঠাতে চিপাহীজনক লাঠিৰে মাৰ মাৰি দিলে। পোনপ্ৰথমে মাৰটো মৰা লোকজন আছিল মৈৰা সিং। ছিংগাৰে নিজেই মৈৰা সিং নামৰ লোকজনৰ লাঠিডাল জব্দ কৰিবলৈ টনা আজৰা কৰিলে আৰু লাঠিডাল কাঢ়ি আনিলে। দাৰোগাই গ্ৰেপ্তাৰ কৰা লোক দুজনে বাকী মানুহবোৰক উদ্দেশ্যি চিঞৰি চিঞৰি ক'বলৈ আৰম্ভ কৰিলে, আমাক অকলে এৰি থৈ যাবিগে নেকি? তেনেকৈ ক'বলৈহে পালে বাহু কৈৱৰ্ত নামৰ এজন লোকে মূৰত মাৰ মাৰি একে কোবতে ছিংগাৰক ধাৰাশায়ী কৰিলে। ইয়াৰ লগতে আন 3জন চিপাহী নিহত হ'ল। ৰাইজৰ জুমৰ মাজলৈ চিপাহীয়ে গুলীয়ালে যদিও জংগী লোকসকলৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি চিপাহীসকল পলাই যাবলৈ বাধ্য হ'ল। ছিংগাৰৰ শটো কলং নদীত উটুৱাই দিলে। উপস্থিত থকা মানুহবোৰৰ কিছুমানে কলঙৰ 2 পাৰে সশস্ত্ৰে সদৰৰ সাৰঘৰ দখল কৰিবলৈ বুলি আগুৱাই গ'ল। এটা দলে ৰহা থানা দখল কৰি দাৰোগা গোলাপ সিঙকো আধামৰা কৰি কলঙত উটুৱাই দিলে। পিছত এই খবৰ ইংৰাজ কৰ্তৃপক্ষই জানিব পাৰি অনতি পলমে দলে বলে আহি উপস্থিত হ'লহি। ইয়াৰ পিছদিনা ৰাইজ পুনৰ সেই একে ঠাইত উপস্থিত হৈছিল। এই কথা গম পাই ইংৰাজ বাহিনীয়ে ৰাইজৰ ওপৰত অতৰ্কিতে কোনো ধৰণৰ কথাৰ অৱতাৰণা নকৰি গুলীচালনা আৰম্ভ কৰে। বৰ্বৰভাৱে চলোৱা এই গুলীচালনাত 39জন নিৰীহ কৃষকে ঘটনাস্থলীতে কৰুণ মৃত্যুক আঁকোৱালি লয়। তদুপৰি ব্ৰিটিছ বাহিনীয়ে 66জন লোকক আটক কৰি ইয়াৰে 32জনক কালাপানীলৈ নিৰ্বাসন দিয়ে। আনকি ইয়াৰ পিছতো ইংৰাজে ফুলগুৰি অঞ্চলত আন 15জন লোকক নৃশংসভাৱে হত্যা কৰিছিল। এই ঘটনাৰ বহুদিনলৈ ইংৰাজসকলে চিপাহী পাতি ফুলগুৰি অঞ্চলত আছিল আৰু সাধাৰণ প্ৰজাৰ ওপৰত অমানৱিক অত্যাচাৰ চলাইছিল। ফুলগুৰিত পুলিচৰ গুলীত নিহত হোৱা লোকসকলৰ শৱবোৰো তাৰ পৰা আঁতৰাবলৈ দিয়া নাছিল। পিছত যেতিয়া শৱবোৰ গেলি পচি যাবলৈ আৰম্ভ কৰিলে তেতিয়াহে তাক নিবলৈ দিছিল। তাতে আকৌ শৱবোৰ চিনাক্ত কৰিলে সেই পৰিয়ালবোৰকো ইংৰাজসকলে আক্ৰমণ কৰিব বা অত্যাচাৰ কৰিব বুলি ভয়তে আত্মীয় স্বজনসকলে লুকাই চুৰকে শৱবোৰ নি কলঙৰ দক্ষিণ পাৰৰ ফুলগুৰিৰ পৰা প্ৰায় এমাইলমান দূৰৰ হাবিৰ মাজত থকা বিলখনৰ কাষত সমূহীয়াকৈ সৎকাৰ কৰিছিল। আজিও এই বিলখনৰ নাম মানুহপুৰা বিল নামেৰে জনাজাত। এয়াই আছিল গা শিহৰিত কৰি তোলা ফুলগুৰি ধেৱাৰ অতি নিদাৰুণ তথা জীৱন্ত কাহিনী।
1857 চনৰ চিপাহী বিদ্ৰোহৰ পিছত মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত সংঘটিত হোৱা ফুলগুৰি ধেৱাই প্ৰথম কৃষক বিদ্ৰোহ বুলি অভিহিত কৰিব পাৰি। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে সুদীৰ্ঘ 150টা বৰ্ষ পাৰ হৈ যোৱাৰ পিছতো ফুলগুৰি ধেৱাই ভাৰতৰ ইতিহাসত উপযুক্ত স্থান অধিকাৰ কৰিবলৈ সক্ষম নহ'ল। এনে এটি কৃষক বিদ্ৰোহে যিদৰে ভাৰতৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ স্থান পাব লাগিছিল সেইটো লক্ষণীয়ভাৱে আজিও নাপালে। তথাপিও ফুলগুৰিবাসী ৰাইজৰ সহযোগত নগাঁও জিলা প্ৰশাসনে প্ৰতি বছৰে 18 অক্টোবৰত এই মহান শ্বহীদসকলক পৰম শ্ৰদ্ধাৰে স্মৰণ কৰি আহিছে। আজিলৈ ইমানখিনিয়ে আছিল। পুনৰবাৰ সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ আৰু আমি আকৌ লগ পাম এটা নতুন বিষয়ৰ ভিডিঅ'ৰ সৈতে। ধন্যবাদ।